দৰং জিলা ওদালগুৰি নামেৰে আমি খেলিছোঁ গাঁৱৰ ঠাইবোৰত এই এছেম্বলিত সেইটো বিষয় লৈ আলোচনা হ'ব ডেলিমিটেশ্যনৰ এই লোকসভাত যদি আলোচনা নকৰে ডিচিশ্যন নলয় তেতিয়াহ'লে যদি এজেণ্ডাই নাথাকে তেতিয়াহ'লে আমাৰ আজি আমি সমষ্টি ডেলিমিটেশ্যনৰ কথা লৈ পেলাই আমি 4খন জিলা একেলগে লগ লাগি আমি আলোচনা কৰিছোঁ আমাৰ কোকৰাঝাৰ বাক্সা চিৰাং আৰু ওদালগুৰি ডেলিমিটেশ্যনৰ ক্ষেত্ৰত সমষ্টি ডেলিমিটেশ্যনৰ ক্ষেত্ৰত আমাৰ ক'ব লগা আছে হয় আমি এছেম্বলি ছেগমেণ্ট হিচাপে আমি 15টা পাইছোঁ ইয়াৰ কাৰণে আমি ইলেকশ্যন কমিশ্যনাৰক আমি ধন্যবাদ যাচিছোঁ কিন্তু আমাৰ এটা অভিযোগ আছে যেহেতু আমি 2007 চনৰ পৰাই BTC 6 শিডিউল এৰিয়াত দুটা সমষ্টি কোৰ্ট টাৰ্মিনাছ হিচাপে লোকসভাটো হ'ব লাগে বুলি 2007 পৰাই আমি এইটো ডিমাণ্ড দি আহিছিল এইটো আজিৰ কথা নহয় 2007 আমি দিল্লীত ইলেকশ্যন কমিশ্যনাৰৰ ওচৰত আমি আমাৰ চাঞ্চিমা কুংগুৰ ডাঙৰীয়া যেতিয়া লোকসভা MP আছিলে এই সময়ত আমি একেলগে আন্দোলন কৰিছোঁ তো এই হিচাপত আমি শুনিছিলোঁ যে BTC অঞ্চলত কোকৰাঝাৰ একটা লোকসভা আৰু ওদালগুৰি এটা লোকসভা প্ৰায় ড্ৰাফ্ট হৈছিল বুলি ড্ৰাফত ওলাইছিল বুলি আমি জানো তো আজি দেখিবলৈ পাইছোঁ আমি আমাৰ BTC অঞ্চলত 6টা এছেম্বলি ছেগমেণ্ট পৰেশ্বৰ তামুলপুৰ ভেৰগাঁও টংলা ওদালগুৰি আৰু মাজবাটটো দৰং পাৰ্টত গ'ল তো এইটো আমাৰ কাৰণে এইটো মানে কি বুলি কয় একচেপ্টেবল নহয় আমি দল হিচাপে এইটো আমি অবজেকশ্যন কৰিম আৰু ইয়াৰ কাৰণে আমি ডেম'ক্ৰেটিকভাৱে যিখিনি ব্যৱস্থা ল'ব লাগে আন্দোলনৰ পৰা আৰম্ভ কৰি আমি BPF হিচাপে আমি কৰি যাম তো আজি আমি দেখিবলৈ পাইছোঁ যে প্ৰমোদ বড়োহঁতে যেতিয়া নেকি এই ড্ৰাফটো ওলাইছিল এই ডেলিমিটেশ্যনৰ যেতিয়া ড্ৰাফট ওলাইছিল ইহঁতে বোমা ফুটাই পেলাই গাহৰি খাইছে মাছ মাংস খাইছে আৰু বহুত মানে এনজয় কৰিছে ইয়াত বুজা যায় যে প্ৰমোদ বড়ো বা UPPL চৰকাৰে বা আপচুৰ নেতাসকলে তাৰমানে ওদালগুৰি হিচাপে লোকসভাটো ইহঁতে বিচৰা নাছিল যেহেতু ইহঁতে কৈছে যে আমি যেনেকৈ বিচাৰিছে এনেকৈ হৈছে বুলি ইহঁতে কৈছে ইয়াতে আমি বুজিবলৈ বাকী থকা নাই যে আপচু আৰু UPPLে অকল কোকৰাঝাৰটোহে এটাই লোকসভা বিচাৰিছিল এই হিচাপতে ইহঁতে প্ৰতি কৰিছে তো আমাৰ ডিমাণ্ডটো হ'ল যেহেতু সেইটো 6 শিডিউলৰ আণ্ডাৰত এই BTCটো সেই হিচাপত BTCত দুটা লোকসভা হ'ব লাগে ওদালগুৰি এটা আৰু কোকৰাঝাৰ এটা কোৰ্ট টাৰ্মিনাছ সেইখিনি কথা তো আমি প্ৰমোদ বড়োৱে যদি ইচ্ছা কৰে এতিয়াও সময় আছে প্ৰমোদ বড়োৱে BTCত এটা কেবিনেট ডিচিশ্যন লৈ পেলাই যদি দিয়ে ইলেকশ্যন কমিশ্যনাৰক বা আসাম গভৰ্ণমেণ্টক তেতিয়া এইটো হৈ যায় খুব ইজিলি হৈ যায় যদি ইচ্ছা আছে ইচ্ছাটা নাথাকিলেতো নিদিবই আপচুৱে প্ৰেছাৰ কৰিব লাগে আজিৰ দিনত যে প্ৰমোদ বড়ো চৰকাৰে ইমিডিয়েটলি কেবিনেট ডিচিশ্যন লৈ পেলাই এইটো যাতে ওদালগুৰি একটা লোকসভা আৰু কোকৰাঝাৰ এটা লোকসভা হ'ব লাগে বুলি যদি আপচুৱে কয় আমি ক'লেতো ক'ত মানিব প্ৰমোদে আপচুৱে কওক প্ৰমোদ বড়োক যে দুটা সমষ্টি হ'ব লাগে এটা ওদালগুৰি আৰু এটাটো কোকৰাঝাৰ সেইখিনি কথা কিন্তু ইহঁতে যেনেকুৱা ষ্টাইলত এনজয় কৰিছে মোৰ ডাউট আছে যে ইহঁতে প্ৰমোদ বড়োৱে এইটো 6টা সমষ্টিটো দৰঙত দিয়াটো প্ৰমোদ বড়োৰ এটা পলিচি তো আমি BTC বাকী ৰাইজে আমি এইটো একচেপ্ট
কেতিয়াও কৰিব নোৱাৰে। প্ৰয়োজন যদি হয় আমি ডেম'ক্ৰেটিকভাৱে আমি আন্দোলন কৰিম। আজি আমি আলোচনা কৰিছোঁ। মুঠতে কোনো পৰ্যায়ে আমি সেইটো একচেপ্ট কৰিব নোৱাৰে। ওদালগুৰি এটা লোকসভা আমাক লাগে। এইটো আমি আৰু ডিষ্ট্ৰিক্ট ৱাইজত আমাৰ আন্দোলন হ'ব। ডিচি অফিচত তাত আমি মেমৰেণ্ডাম দিম। এতিয়া আমাক মানে BTCত মানে দুটা সমষ্টি লাগে, কোকৰাঝাৰ একটা আৰু ওদালগুৰি একটা। সেই প্ৰগ্ৰামটো আমি ডিষ্ট্ৰিক্ট ৱাইজ চাব ডিভিজন ৱাইজত BPF দলৰ পৰা আমি ডিচি তাত ধৰ্ণা দি পেলাই আমি মেমৰেণ্ডামটো দিব। এটাই ৰিকুৱেষ্ট প্ৰমোদ বড়োক, যদি পাৰে বিৰাট ভাল হ'ব BTC বাকীৰ কাৰণে, যে ইমিডিয়েটলি BTCত কেবিনেট ডিচিশ্যন লৈ পেলাই সেইটো কোকৰাঝাৰ আৰু এই ওদালগুৰিত দুটা সমষ্টি হ'ব লাগে বুলি কেবিনেট ডিচিশ্যন ল'লে আসাম চৰকাৰ বা ইলেকশ্যন কমিশ্যনাৰে নিশ্চয় মানিব। আৰু যদি পাৰে, যিহেতু 11 তাৰিখত এছেম্বলি আছে, এছেম্বলিটো মানে এইটো আলোচনা কৰি পেলাই ডিচিশ্যন ল'ব পাৰে। 11 তাৰিখলৈকে যিহেতু এপ্লিকেশ্যনটো একচেপ্ট মানে অবজেকশ্যন বা ক্লেইমটো 11 তাৰিখলৈকে যিহেতু সময় আছে, 11 তাৰিখত এছেম্বলি মাতিছে প্ৰমোদ বড়োৱে, এই এছেম্বলিটো ডিচিশ্যন ল'ব পাৰে। আমি অপজিশ্যন হিচাপে ফুল হাৰ্ডলি সমৰ্থন আছে এই ক্ষেত্ৰত। আমি কোনো অপোজ কৰাৰ কোনো প্ৰয়োজন নাই। যদি এছেম্বলিত যদি এইটো আলোচনা নকৰে, তেতিয়াহ'লে আমাৰ দলে এই এছেম্বলিত নবহিব, ৱাক আউট কৰিবলৈ আহিব। 11 তাৰিখলৈকে সময় আছে যিহেতু, 11 তাৰিখত প্ৰমোদ বড়োৱে এই ইছ্যুটো আলোচনা হ'ব লাগে, কৰিব লাগে। যদি নকৰে, যদি ডিচিশ্যন নলয়, তেতিয়াহ'লে আমাৰ BPF দলৰ MCLA সকলে ৱাক আউট কৰিবলৈ আহিব। প্ৰয়োজন আছে, ইমান ভিক্টিম হ'ব নোৱাৰে BTC বাকী ৰাইজে। ওদালগুৰিত এই 6টা সমষ্টিটো 30 বছৰ 25 বছৰ ভিক্টিম হৈ থাকিব। তো সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰে। আমাৰ অনুৰোধ প্ৰমোদ বড়ো ডাঙৰীয়াই সেইদিনা এছেম্বলিটো আলোচনা কৰক, আৰু ইয়াত আগতে একটা কেবিনেট মিটিং মাতি পেলাই সি ডিচিশ্যনটো দিয়ক যে ওদালগুৰিত দিব লাগে আৰু কোকৰাঝাৰ দুটা সমষ্টি। এইখিনি কথা। ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা ভাবিছে নেকি? নাই, ন্যায়ালয়ৰ এনেকুৱা একচেপ্ট নহয়। ৰেটিফিকেশ্যন দিব, সেইটোৱে ফাইনেল। ইয়াৰ ওপৰত কেছ নচলিব। মানে গাঁওবিলাকৰ অবজেকশ্যন বা ক্লেইমৰ ক্ষেত্ৰত আপুনি হাইকোৰ্ট চাইকোৰ্ট কৰিব পাৰে, ইয়াৰ ক্ষেত্ৰত হ'ব, কিন্তু সমষ্টিৰ ক্ষেত্ৰত আপুনি একো কৰিব নোৱাৰে। পলিটিকেলি এইটো প্ৰমোদ বড়োৰ দায়িত্ব আছে, যিহেতু সি চৰকাৰ চলাই আছে। আজি বা অহাকালিৰ ভিতৰত যদি কেবিনেট ডিচিশ্যন লৈ পেলাই দিয়ে, অসম চৰকাৰে আৰামত মানিব, আৰামছে ইলেকশ্যন কমিশ্যনে মানি ল'ব। আপোনাৰ কথা মইতো চৰকাৰৰ নাই না, মোৰ কথা কেনেকৈ শুনিব চৰকাৰে? মই চৰকাৰৰ নাই। এছেম্বলি ছেগমেণ্টৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যনটো এটা বাঢ়িছে, ভাল লাগিছে। তামোলপুৰটো আগত জেনেৰেল আছিল, আগত 4টা আছিল, এতিয়া 5টা এছেম্বলি ST হৈ গ'ল BTCত। বাকী 10টাটো জেনেৰেল। STটো 6টা আছিল, ST 6টা না, STটো 6টা হ'ল, বাকী 9টাটো জেনেৰেল। নাই, বাওকুংগ্ৰী হিচাপে মুঠতে মই টোটেলি কৈছোঁ, আমাৰ BTC অঞ্চলত মানে আগত আমাৰ 12টাহে সমষ্টিটো পুৰা আছিলে, এতিয়া 15টা হৈ গ'ল। খুব ভাল হৈছে। সেইকাৰণেও আমি ইলেকশ্যন কমিশ্যনাৰক ধন্যবাদ দিছোঁ যে আমাৰ অঞ্চলত 15টা এছেম্বলি ছেগমেণ্ট আমি পালোঁ। কিন্তু দুৰ্ভাগ্যজনক লোকসভাটো আমি যিটো বিচাৰিছোঁ সেইটো হোৱা নাই। সেইকাৰণে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছোঁ যে আজি বা অহাকালি বা যেতিয়া 11 তাৰিখত আগে এটা কেবিনেট ডিচিশ্যন লৈ পেলাই ইলেকশ্যন ভাৰত চৰকাৰক দিয়ক বাছ। আৰু 11 তাৰিখত এই এছেম্বলিত সেইটো বিষয় লৈ আলোচনা হ'ব লাগে, ডেলিমিটেশ্যনৰ এই লোকসভাৰ কথাটো।
যদি আলোচনা নকৰে ডিচিশ্যন নলয় তেতিয়াহ'লে যদি এজেণ্ডাই নাথাকে তেতিয়াহ'লে আমাৰ BPF দলৰ যিমান MCLA সকল আছে চবে ৱাৰ্কআউট কৰিবলৈ আহিব। আপোনাৰ মোটামুটি নিৰ্বাচনলৈকে কাম নকৰিবলৈ প্ৰমোদ বড়োৱে কৈছিল। মোৰ কথা মতে কিয় ইলেকশ্যন কমিশ্যনে কাম কৰিম, আমি BTC বাকী ৰাইজৰ কাৰণে কথা কৈছোঁ। আমি মোৰ পাৰ্চনেলৰ কাৰণে কথা কোৱা নাই। আমি কৈছোঁ BTC এই 6টা সমষ্টিয়ে 25 বছৰ ভিত্তিম হৈ আছে। BTC থাকিলে হয় প্ৰমোদ বড়োৱে পাৰে, সেইটো প্ৰমোদ বড়োৱে ডিচিশ্যন লৈ পেলাই দিয়ক, কেবিনেট ডিচিশ্যন একটা আৰু এছেম্বলি একটা ডিচিশ্যন ল'লে হৈ গ'ল, আৰু ক'ব লগা একো নাই। এইখিনি কথা দেই। ডেলিমিটেশ্যনৰ লৈ পেলাই মই MP চেগমেণ্টৰ ক্ষেত্ৰত মই ছেটিছফাইড নহয় বুলি আৰু কোনো পৰ্যায়ে আমি মানি ল'ব নোৱাৰে বুলি আমি কৈছোঁ। আমি দৰঙত যাব নোৱাৰে, আমাক লাগে ওদালগুৰি হিচাপে, সেইটো কথা স্পষ্ট।